Hey guys, good morning. Himadri Basuni vlog sule সকলকে মই হিমাদ্ৰি স্বাগতম জনাইছো আৰু ৰাতিপুৱাতে ভিডিওটো ষ্টাৰ্ট কৰিছো চাইলক আজি ভিডিওটো কালি একদম দুৰ্ঘৰ লকডাউনতে ফালে যাবলগীয়া হ'ল কি কাৰণে যাবলগীয়া হ'ল কি কথা ভিডিওত দেখাইছো চাইলক আৰু আজি সকলে মোৰ ভিডিও পুন প্ৰথমবাৰ চাইছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি 1k কৰি দিয়ক আৰু তাৰ পিছত আহি আছে আপোনালোকৰ বাবে চ্যালেঞ্জ আৰু কিছুমান give away মই কৰিম যেতিয়া মোৰ চেনেলটো 1k কমপ্লিট কৰিব এতিয়া হিমান হোৱাগৈ নাই গতিকে আশা কৰো নতুন মানে ভিউৱাৰ্ছ সকলে চেনেলটো সাবস্ক্ৰাইব কৰি 1k কৰি দিয়ক আৰু যিমান পাৰে হিমান কমেন্ট কৰক আপোনালোকৰ কমেন্টছ বিলাকো কোনবা এটা ভিডিওত মই পঢ়িম আৰু ভাল ভাল কমেন্টছ বিলাক ৰাখি পিছত যেতিয়া গিভ এৱে হ'ব হে কমেন্টছ বিলাকৰ ওপৰত ডিপেন্ড কৰি গিভ এৱেটো আপোনালোকৰ বাবে মই পাতিম গতিকে সোনকালে 1k কৰি দিয়ক আৰু আহক আজি ভিডিওটো চাই লওক কালিনো ইমান দুৰ্ঘৰ লকডাউনৰ মাজত কলৈ গলো কিয় গলো আৰু কেনেকৈ যাবলগীয়া হ'ল লকডাউনৰ মাজত আমি গৈ আছো ডক্টৰৰ ওচৰলৈ পটককৈ যাবলগীয়া হ'ল কি কাৰণে যাবলগীয়া হ'ল আপোনালোকে আগত দেখিবলৈ পাব তাৰ বাবে ভিডিওটো চাই থাকক তৎক্ষণাতে সাংঘাতিক ঘটনা এটা ঘটি গ'ল গতিকে গৈ আছো ডক্টৰৰ ওচৰলৈ ইমান বন্ধৰ মাজতো গোটেই ৰাস্তা পুৰা জনশূন্য উপায় নাই তথাপিও এতিয়া যেটো কাম নেকি ওচৰে পাজৰে ফাৰ্মাচী ফাৰ্মাচীটোৰ ক'তো নহয় গতিকে যাবলগীয়া হ'ল আৰু দাদাক মাতি তেওঁৰ গাড়ীতে লৈ গৈ আছো আমি ফলে ডক্টৰৰ ওচৰ পালোগে চেম্বাৰত গৈ প্ৰাইভেট ডক্টৰজনকে দেখালো যেহেতু যেটো সময়ত ঘটনাটো ঘটিল মেডিকেললৈ নিবলৈও মানে সময় নোহোৱা নিচিনা অৱস্থা তাৰপিছতে গৈ ডক্টৰৰ ওচৰত দেখিছে নাই সেইফালে সোমালে চাৰ্জাৰী ৰুমত আমাৰ সেইফালে মিষ্টাৰ আমাৰ পুৰা ড্ৰেছিং ৰুমত সোমাই তেওঁৰ কটা কুটা চিলাই হৈ আছে আৰু এনেকুৱা পৰিস্থিতিত মানে চিন্তনীয় বিষয় হৈ গৈছিলে কেনি নিম কি কথা ভাগ্য ভাল আছিলে ডক্টৰজনৰ ওচৰত পাই গলো আৰু ডক্টৰজন চিনাকি আছিলে বাৰু অলপ দাদাৰ ভাগৰ তাৰপিছতে গৈ মেলি ধুনীয়াকৈ কাটি কুটি মস্ত এডাল কাঁইট ভিতৰৰ পৰা উলিয়াবলগীয়া হ'ল এডাল ঘৰতে ওলাই গৈছে আৰু মোৰ মিষ্টাৰৰ ষ্টুডেণ্টবিলাকে মোক কমেণ্টছত সুধি আছে বা হোৱাটছআপত মেছেজ কৰি তেওঁকো সুধি আছে কি হ'ল কি কথা গতিকে এয়া হ'ল ছাৰৰ গতি লকডাউনত কাঁইট সোমাই অৱস্থা বেয়া আৰু প্ৰথমতে ডক্টৰৰ ওচৰত গৈ চিলাই তিলাই কৰি মেলি আনি এতিয়া ভাল হৈছে আৰু অলপ চিলাইটো খুলিবলৈ আৰু 7 দিনমান সময় লাগিব গতিকে লকডাউনত আজি মানে এনেকুৱা পৰিস্থিতি হ'লে বৰ চিন্তনীয় বিষয় হৈ যায় কেনি নিম কি কৰিম উপায় নোহোৱা নিচিনা অৱস্থা গতিকে হতাশ নহয় ভয় নাখায় যদি কাৰোবাৰ এনেকুৱা পৰিস্থিতি হয় নৰ্মেলি ডক্টৰৰ ওচৰলৈ নিব লাগে পিছে এফালে মিষ্টাৰ দিছে নাই ভৰি কি অৱস্থা কালি ফুল সোমাই একদম মানে সৰু সুৰা অপাৰেশ্যন এটা হৈ গ'ল আৰু এফালে কাটি ফুল উলিয়াই আকৌ অপাৰেশ্যন কৰিবলৈ গ'ল চাব দেখাই দিয়ে এইফালে এতিয়া ধুনীয়াকৈ লকডাউনত ডাবল ৰেষ্ট কৰি বহি আছে চাই থাকিব ভিডিঅ'টো আজি ভিডিঅ'টো আপোনাক স্বাগতম জনাইছোঁ এইফালে ধোৱা ধুলো কুৰ্মীয়া কোম্পানীয়ে ধুও এইটো চিলাইটো এইটো কোনফালে কি হৈছে কৈ দিয়া এইফালেদি সোমাই ফুল একদম এইফালেদি ওলাই গ'ল এয়া চিলাই কৰি থোৱা আছে এতিয়া কুহুমীয়া পানীয়ে ধুৱাই ইয়াতো মলম লগাই দিছোঁ আৰু ধুইছে নি মলম লগাওঁতে ৰ'বা এইখনত থাকিব কেনেকুৱা লাগিছে কোৱা এতিয়া ধুনীয়া লাগিছে লকডাউন ভৰি ভাঙিলৈ অকে ফুল সোমাই বহি থাকিবলৈ পাইছা আৰু এফালে পেম্পাৰিং পাইছে ৱাইফৰ পৰা কৈ দিয়া আৰু পুৰা এইফালে ভিডিঅ' ওলাবলৈ এইকেইটা আমাৰ সাজু লকডাউনত ঘূৰি ফুৰিছা কেলে তহঁতি জলকীয়া আনিবলৈ আহিছো সিহঁতি আমাৰ ঘৰৰ পৰা জলকীয়া আনিবলৈ আহিছে হাই কৈ দিয়া আকৌ বগাই বগাই মুখ উলিয়াই দে দেখাই নাই বৰষুণ এৰিছে ভাত পানী খোৱা মেলা হৈ গ'ল বৰষুণতে খাই ললো ইয়াৰ বৰষুণ লাহে লাহে এৰিছে কাপোৰ মেলিবলৈ আছে তাৰ আগতে এটা বস্তু দেখুৱাওঁ বস্তুটো এইটো কাৰণে দেখুৱাইছোঁ বৰষুণ এৰা দেখি মই চাবলৈ আহিছোঁ কিমান ডাঙৰ হৈছে কিমান নাই হোৱা আৰু তৰমুজ যে সেইদিনা গছজোপা দেখাইছিলোঁ ভাগ্যক্ৰমে তৰমুজ কলি আহিছে আৰু আপোনালোকক দেখাই দিওঁ আজি তৰমুজৰ কলিটো অকণমান ডাঙৰো হৈছেগৈ এয়া ৰয় নে নৰয় মানে সেইটোহে নাজানো খালি সেয়া ভগৱানে কৰাত লাগিছে বাৰু তৰমুজ যদি ডাঙৰ হয় খাব পৰা হয় নিশ্চয় দেখাই থাকিম আপোনালোকক চাই থাকিব ভিডিঅ'টো আৰু এতিয়া মোৰ কাপোৰ মেলা কাম আছে কাপোৰ মেলি লওঁ এফালে ৰাস্তা চব একদম পুৰা জনশূন্য কোনো ক'তো নাই গেটখন খোলা আছে গতিকে গেটখন মাৰি থৈ আহিলোঁ পুৰা মস্ত ৰাস্তালৈ পৰি আছে
মানুহবোৰাকে লকডাউনত কেনেদৰে সময়বোৰ পাৰ কৰিছে ভিউৱাৰ্ছসকলৰ ভিতৰত কমেণ্ট কৰি জনাবচোন সময় একেবাৰে নাযায় নোপোৱাই হৈছে তাতে দুৰ্ঘটনাও ঘটিছে ঘৰত গেট মাৰিলোঁ কাপোৰ মেলি লওঁ আকৌ লগ বৰষুণ এৰি ৰ'দ দিলে আমি শুলোঁ অলপ দেৰি দুপৰীয়া ভাত পানী খাই আৰু ভিডিঅ' কৰা নহ'লে তাৰপিছত মোৰ এতিয়া খাবলৈ লৈছোঁ চাহৰ লগত ইফালে পকৰি আমাৰ মিষ্টাৰে শুইছে উঠিছে আৰু চাহ খাইছে পূৰা পকৰি টেষ্টি কেনেকুৱা হৈছে আৰু ইফালে খাইছে দেউতা চাহকাপ খাই লওঁ কিমান পাৰোঁ ভিডিঅ'টো কণ্টিনিউ কৰিম চাই থাকিব যদি আজি পাৰোঁ আজি দিম নোৱাৰিলে কাইলৈ কণ্টিনিউ কৰি কাইলৈ দি আছোঁ চাহ তাহ খাই মেলি হ'ল আৰু চাহ তাহ খাই মেলি কি কৰিছোঁ সন্ধিয়াৰ যোগাৰ এয়া চাওক ৰান্ধনিৰ যোগাৰ মানে কি কঁঠাল গুটি নিশ্চয় সকলোৰে প্ৰিয় নহয় জানো আৰু আমাৰ ঘৰত কঁঠাল আছে গতিকে গুটিখিনি উলিয়াই আৰু লকডাউনত ই এটা ডাঙৰ সহায় হৈছে আলুগুটি দামো বাঢ়িছে আৰু লকডাউনো দিনে দিনে বাঢ়ি গৈছে গতিকে কঁঠাল গুটিয়ে কাম চলাইছোঁ আৰু এই কঁঠাল গুটি কাটি লৈছোঁ আগতে অনাদৰকে চুকত পেলাই থোৱা কঁঠাল গুটিকেইটা এতিয়া একেবাৰে প্ৰিয় বন্ধু হৈ পৰিছে আমাৰ মানে ৰান্ধন প্ৰক্ৰিয়াৰ প্ৰিয় বস্তু হৈ পৰিছে এইটো দোকানত আলুগুটি চালুগুটি পাবলৈ নাই গতিকে কঁঠাল গুটি কেইটামান বেছিকৈ দি আলুগুটি তাককে দি খানাটো বনাওঁ আজি কাটি মেলি ৰেডি কৰিছোঁ এতিয়া এয়া হাই এভৰিৱান আজি হৈছে নেক্সট ডে মৰ্ণিং ভিডিঅ' কালি নহয় পৰহিয়ে ষ্টাৰ্ট কৰা মানে পৰহিৰ পৰা কৰি আছোঁ আৰু এতিয়া আজি ৰাতিপুৱা এতিয়া আহিছোঁ বাৰীলৈ ভিডিঅ'টো মই কমপ্লিট কৰিবকৈ পৰাগৈ নাই ইমানেই কাম ওলাইছে আৰু বাৰীলৈ আহিছোঁ দেউতা আহিছে এওঁ যিহেতু ভৰিত দুখ পালে আহিব নোৱাৰে কিবা কিবি পাওঁ নেকি ছিঙি মেলি নিওঁ আৰু বেঙেনা গছবোৰ কলম দি দিব বোলে দেউতাই তেন নলগা হৈছেগৈ আৰু বেঙেনা চাই থাকিব এই সোপা কাটিব লাগিব বেঙেনা লাগিও আছে পাই এই দুটা এটা লাগি আছে এইটো এটা এইবোৰহে কাটিব মই ডাংবটিকেইটা ছিঙি লওঁ আপুনি কাটকগৈ যাওক ছিঙি লৈছোঁ এইকেইজোপা আজি প্ৰথম ছিঙিছোঁ নেকি এইবোৰ কলম দি দিলে কি হ'বনো অহা বছৰকে লাগিব মানে অঁ গৈছোঁ ৰ'বা মই ডাংপতিলৈ গৈ আছোঁ ক'ত যায় অঁ এয়া পাই গৈছোঁ শুন ৰ'বা মই এইকেইটা ছিঙি লৈছোঁ গা ধুবা অঁ ৰ'বা অঁ এই বুঢ়া বেঙেনাবোৰ থৈ দিয়ক এইবোৰ গুটি হ'ব ন জলপান দিমগৈ ৰ'ব মোক এই সদায় সোমোৱাবলৈ ভয় আকৌ মই সোমাই কাটি নিলোঁ নালাগে মই গৈছোঁৱে নাল নাই নহয় এখনত ডাংবটি পাই গ'লোঁ লকডাউনত পাচলি পাই গ'লোঁ এটা বস্তু দেখুৱাম ৰ'ব আৰু এটা একদম ফেভৰেট তিতা কেৰেলা 2-3 সাঁজ খালোঁ বাৰু আৰু লাগি আছে এইটো এটা আৰু ইফালেও লাগি আছে ওখ মই ঢুকিয়ে নাপাওঁগৈ এফালে লাগিছে আৰু তিতা কেৰেলা ডাংবটি টুকটাককৈ হৈছে আমাৰ 3টা মানুহৰ জোখাৰে খাই থাকিবলৈ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু জল্দি জল্দি ছাবস্ক্ৰাইব কৰি ইমানকৈ কৰি দিয়ক বাই বাই গাইজ লাভ ইউ অল